গাৰ্গে যেতিয়া কয় যে অসমত এটা লাল সালামৰ সময় আহিছে, তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে। যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হওক, সমাজবাদৰ কথাত যা, তেতিয়া চাগে তেওঁ ঘূৰাই ঘূৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয়। আৰু আগন্তুক সময়ত হিমন্ত বিশ্ব শৰ্মাক এনে তৰল মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কাৰণে আমি সকিয়নি দিব বিচাৰিম। মুখ্যমন্ত্ৰীক উত্তৰ দিলে এছএফআইৰ নেতৃত্বই। এক প্ৰকাৰে মুখ্যমন্ত্ৰীক চাৰ্ফ চাবোন দি ধোৱাৰ দৰে ধুলে এছএফআইৰ নেতৃত্বই। মুখ্যমন্ত্ৰীৰ ভাবুকিলৈ কেৰেপেই নকৰিলে ছাত্ৰ সংগঠনটোৱে। জুবিনৰ বিপ্লৱী সত্তালৈ ভয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনে অসমখন খাইছে বুলি প্ৰশ্ন এছএফআইৰ। অসমখনক খাইছে হিমন্ত বিশ্ব শৰ্মাই। দেৱালে দেৱালে সন্ত্ৰাস বিৰোধী শ্লোগান লিখিব এছএফআইয়ে। জেললৈ যাবলৈ ভয় নকৰে এছএফআইয়ে। সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ তীব্ৰ ভাষাৰে গৰিহণা এছএফআইৰ। হিমন্ত বিশ্ব শৰ্মাই কালি গণেশগুৰি ছবিখনৰ কথাও বহুত কথা কৈছে। প্ৰথম কথাটো হিমন্ত বিশ্ব শৰ্মাই কি ক'লে যে এইখন বোলে জুবিন গাৰ্গৰ নিচিনা ফটো লগা নাছিল বা জুবিন গাৰ্গৰ ছবি হোৱা নাছিল আৰু চৰকাৰে মুচিব বিচৰা নাছিল। তেতিয়া চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিবৰ কাৰণে যেতিয়া গণেশগুৰি আহিছিল, তেতিয়া প্ৰশাসনে তেওঁক লৈ গৈছিল আৰু প্ৰশাসনে কৈছিল যে ৩ জুলাইৰ পিছত অংকন কৰিবা। এই দুটা কথাৰ পৰা এইটো কথা স্পষ্ট হৈ পৰে যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে উদ্দেশ্য প্ৰণোদিতভাৱে গণেশগুৰিৰ পৰা জুবিন গাৰ্গৰ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিখন মুচি দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। এই জুবিন সত্তাটোক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মাই ত্ৰাসিত কিয়? কাৰণ জুবিন গাৰ্গে যেতিয়া কয় যে অসমত এটা লাল সালামৰ সময় আহিছে, তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে। যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হওক, সমাজবাদৰ কথাত যা, তেতিয়া চাগে তেওঁ ঘূৰাই ঘূৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয়। আৰু আগন্তুক সময়ত হিমন্ত বিশ্ব শৰ্মাক এনে তৰল মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ কাৰণে আমি সকিয়নি দিব বিচাৰিম।